ফ্ৰেণ্ডছ, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ এতিয়া যোনটো অনলাইন প্ৰক্ৰিয়া চলি আছে, এই অনলাইন প্ৰক্ৰিয়াটো আপোনালোকে হয়তো মোবাইলত এপ্লাই কৰিব পৰা নাই, কাৰণ আপোনালোকৰ যোনটো লাষ্টত ছাবমিট কৰিবলৈ অপশ্যন আহে সেইটো আপোনালোকৰ মোবাইলত অহা নাই, শ্ব' কৰা নাই। আপোনালোকে তাৰ কাৰণে হয়তো বহুতো ইউটিউব ভিডিঅ' চাৰ্চ কৰি আছে, কিন্তু আপোনালোকে হয়তো তাৰ সমাধান পোৱা নাই। সেইবাবে মই তাৰ এটা সমাধান বিচাৰি উলিয়াইছোঁ। যদি আপোনালোকে মোৰ এই গোটেইকেইটা ষ্টেপছ ফ'ল' কৰে, আপোনালোকে হয়তো মোবাইলতে আপোনালোকৰ যোনটো ফাইনেল ছাবমিটৰ অপশ্যন থাকে সেইটো আপোনালোকে মোবাইলত কৰি আপোনালোকে অনলাইনটো কৰিব পাৰিব। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই যাওক, যাতে আপোনালোকে কোনো ধৰণৰ সমস্যা নোহোৱাকৈ আপোনালোকে অনলাইনটো কৰিব পাৰে। আপোনালোকে অনলাইনটো কৰিবলৈ ক্ৰ'ম ব্ৰাউজাৰ ইউজ নকৰিব, কাৰণ ক্ৰ'ম ব্ৰাউজাৰত আপোনালোকে চেষ্টা কৰি থাকিলেও আপোনালোকে অনলাইনটো কৰিব নোৱাৰে। সেইবাবে আপোনালোকে ফায়াৰফক্সটো ইনষ্টল কৰি ল'ব। আপোনালোকে ফায়াৰফক্সটো প্লে' ষ্ট'ৰত ইজিলি পাই যাব। ফায়াৰফক্সটো আপোনালোকে ইনষ্টল কৰি আপোনালোকে তাত চাৰ্চ কৰিব আছাম কেৰিয়াৰ। আছাম কেৰিয়াৰটো চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ প্ৰথম যোনটো অপশ্যন আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যোনটো আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ফাৰ্ষ্ট পেজ আছে তাত ক্লিক কৰিব। তাৰপিছত তললৈ আপোনালোকে স্ক্ৰল কৰি আহি থাকিব। তাৰ তললৈ স্ক্ৰল কৰি আহি থাকিলে দেখিব যে গ্ৰেড 3 আৰু গ্ৰেড 4 দুটা লিংক আছে। আপোনালোকে যদি গ্ৰেড 3 কাৰণে এপ্লাই কৰে গ্ৰেড 3 ক্লিক কৰিব, নহ'লে আপোনালোকে গ্ৰেড 4 লিংকত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে এনেকুৱা এখন পেজ ওলাব। ইয়াত আপোনালোকে এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব। তললৈ স্ক্ৰল কৰি আহিব। তললৈ স্ক্ৰল কৰি নেক্সটত ক্লিক কৰিব। তাৰপিছত আপোনালোকে দেখিছে যে ইফ নট ৰেজিষ্টাৰ্ড, আপোনালোকে তাত ক্লিক কৰিব লাগিব। ইয়াত আপোনালোকে আপোনালোকৰ ডিটেইলছখিনি ভৰাই দিব। আপোনালোকৰ নাম ইয়াত ভৰাই দিব। তাৰপিছত আপোনালোকৰ ফাদাৰ নেম দিব। তাৰপিছত মাদাৰ নেমটো এনেদৰে ভৰাই দিব। আপোনালোকৰ যোনটো ডেট অফ বাৰ্থটো ভৰাই দিব ইয়াত। তাৰপিছত আপোনালোকে ইয়াত যোনটো আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে তাত ইয়াত ভৰাই দিব। তাৰপিছত আপোনালোকে ইয়াত ইমেইল এড্ৰেছটো দি দিব। আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰটো ইয়াত দি দিব। চেইন OTPত ক্লিক কৰিব আপোনালোকে। তাৰপিছত আপোনালোকৰ মোবাইলত এটা OTP আহিব। তাৰপিছত আপোনালোকে OTPটো ইয়াত বহাই OTPটো আপোনালোকে ভেৰিফাই কৰি দিব। ভেৰিফাই কৰাৰ পিছত আপোনালোকে ছাবমিট কৰি দিব। আপোনালোকৰ ডিটেইলছকেইটা এনেদৰে ওলাই যাব। এপ্লিকেশ্যন নাম্বাৰটো জেনেৰেট হৈ যাব ইয়াত। তাৰপিছত আপোনালোকে গ্ৰেড 4ত ক্লিক কৰিব। তাৰপিছত আপোনালোকে যোনটো এপ্লিকেশ্যন ফৰ্ম আছে তাত ক্লিক কৰি পেলানি তললৈ আহি পুনৰ আকৌ নেক্সট কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেইটো বহাই দিব। আপোনালোকে
মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন এনেদৰে ওলাই যাব। ইয়াত আপোনালোকৰ দিয়া আছে যে আপোনালোকে যদি অকল 10 পাছ পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তেন্তে আপোনালোকে য়েছ দিব। ছেকেণ্ড অপশ্যনটো আছে আপোনালোকৰ 10 পাছ উইথ ITI। আপোনালোকে ইয়াত যদি আপোনালোকৰ ITI আছে তেন্তে আপোনালোকে য়েছ কৰি দিব, যদি নাই ন' কৰিব। তাৰপিছত ইয়াত আছে আপোনালোকৰ যদি আপোনালোকে 8 পাছৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তেন্তে য়েছ দিব, নহ'লে ন' দিব। তাৰপিছত আপোনালোকে যে সুধিছে যে আপোনালোকে গ্ৰেজুৱেট নে, যদি আপোনালোকে হয় তেন্তে য়েছ দিব, নহ'লে ন' দিব। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে কোনটো কেটেগৰী হয় এইটো চিলেক্ট কৰিব, ST ST নে OBC নে কি চিলেক্ট কৰি ল'ব আপোনালোকে। তাৰপিছত আপোনালোকৰ কাৰোবাৰ ডিছেবিলিটি আছে তেন্তে য়েছ দিব, নহ'লে ন' কৰি দিব। তাৰপিছত হ'ল আপোনালোকে যদি এক্স ছাৰ্ভিচমেন হয় তেতিয়াহ'লে য়েছ কৰিব, নহ'লে ন' কৰি দিব এইটো। তাৰপিছত সুধিছে যে ৰিলিজনটো আপোনালোকৰ কি হয় দি দিব। তাৰপিছত আপোনালোকে এড্ৰেছটো ভৰাই দিব, সম্পূৰ্ণ এড্ৰেছটো ভৰাব। এড্ৰেছটো খালি আপোনালোকে সম্পূৰ্ণ শুদ্ধকৈ দিব। আৰু যদি এতিয়া প্ৰেজেণ্ট এড্ৰেছ আৰু আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ ছেম নহয় তেতিয়াহ'লে আপোনালোকে তলত টিক কৰি পেলানি আপোনালোকে যোনটো প্ৰেজেণ্ট এড্ৰেছ বা পাৰ্মানেণ্ট এড্ৰেছ সেইটো বহাই ল'ব পাৰে নিজে। তাৰপিছত আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰটো দি দিব। তাৰপিছত আপোনালোকে এক্সাম চেণ্টাৰ যোনটো প্ৰিফাৰেঞ্চ কোনটো ডিষ্ট্ৰিক্টত আপুনি প্ৰথম প্ৰিফাৰেঞ্চ দিব, ছেকেণ্ড প্ৰিফাৰেঞ্চ কোনটো ডিষ্ট্ৰিক্টত দিব চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ যোনটো কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিট আছে, মাৰ্কশ্বিটৰ নাম্বাৰ, আপোনালোকৰ পাৰ্চেণ্টেজ কিমান আছিলে, টোটেল মাৰ্ক কিমান আছিলে, আপোনালোকৰ কোনখন কলেজৰ বা কোনখন স্কুলৰ পৰা আপোনালোকে পাছ কৰিছে, আপোনালোকৰ বৰ্ডটো দিয়ে সকলোখিনি ডিটেইলছ ইয়াত ভৰাই দিব। এই ডিটেইলছখিনি ভৰাওঁতে খালি আপোনালোকে সাৱধানে ভৰাব, পাছত ভেৰিফিকেশ্যনত আপোনালোকক এই ডিটেইলছখিনি আপোনালোকৰ লগত মিলাই চাবও পাৰে, সেইকাৰণে এইখিনি ভৰাওঁতে আপোনালোকে সাৱধান হ'ব। ইয়াৰ পিছত আপোনালোকে ফটো কিমান KB লাগিব তাত বনাই পেলানি আপোনালোকে ফটোখন ইয়াত আপলোড দিব লাগিব। ফটোখন কেনেকৈ বনাব লাগে মই আপোনালোকক দেখাই দিছোঁ।
ফটো বনাবলৈ হ'লে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ফটো এণ্ড পিকচাৰ ৰিচাৰ্জাৰ বুলি এটা এপ আছে, সেইটো ইনষ্টল কৰি ল'ব। এপটোৰ লিংক বাৰু মই ডেছক্ৰিপশ্যন বক্সত লগাই দিম। আপোনালোকে এপটো প্ৰথমে অন কৰিব, তাৰপিছত চিলেক্ট ফটোজ তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ যোনখন ফটো লাগে সেইখন ফটোখন চিলেক্ট কৰিব। তাৰপিছত তলত দেখিছে ৰিচাৰ্জ বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰিব লাগিব। তাৰ অলপ তললৈ স্ক্ৰল কৰিলে আপোনালোকে ফাইল চাইজ বুলি এটা দেখিব, তাত আপোনালোকৰ যোনটো কাষ্টম বটন আছে সেই কাষ্টমত ক্লিক কৰিব লাগিব। আপোনালোকে কাষ্টমত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে চাইজটো যদি 35 KB বিচাৰিছে ফটোৰ কাৰণে, তেতিয়াহ'লে 35 KB বঢ়াই দিব আৰু অ'কে কৰি পেলানি ফটোখন ছেভ কৰি ল'ব। এতিয়া আপোনালোকে ফটোকেইখন চিম্পলি আপলোড কৰি দিব। ফটোকেইখন আপলোড কৰাৰ পাছত আপোনালোকে তলত যোনকেইটা ডিক্লেৰেশ্যন বক্স আছে সেইকেইটা টিক কৰি পেলানি আপোনালোকে প্ৰচিডটো ভেৰিফাই কৰি দিব। তাৰপিছত আপোনালোকৰ যোনটো প্ৰিভিউ আছে এপ্লিকেশ্যনখনৰ প্ৰিভিউটো ওলাই যাব। আপোনালোকে ঠিক তলতে দেখিছে যে ছাবমিট বুলি অপশ্যনটো ইয়াত ওলাই গৈছে। ইয়াত আপোনালোকৰ ডেস্কটপৰ নিচিনাকৈ অ'কে বটনটো নোলায় প্ৰিভিউত, কিন্তু আপোনালোকে ছাবমিট বটনটোত গৈ আপোনালোকে এই ফৰ্মখন ছাবমিট কৰি ল'ব পাৰে। এইখিনিতে এটা কথা কওঁ আপোনালোকক, মোৰ এই প্ৰথমতে কৰোঁতে এনেদৰে ছাবমিট বটনটো ওলোৱা নাছিলে। আপোনালোকে প্ৰথমতে কি কৰিব, ডেস্কটপ ছেট কৰি ল'ব। তাৰপিছত অলপ তললৈ আৰু ওপৰলৈ স্ক্ৰল কৰি দিলে ছাবমিট বটনটো আপোনালোকৰ ওলোৱা আৰম্ভ কৰি দিব। চাব মই ছাবমিট বটনটোত ক্লিক কৰি দিছোঁ। এতিয়া মোক ফৰ্মখন ছাবমিট কৰিম নে নকৰিম অ'কে আৰু কেঞ্চেলৰ অপশ্যন আহি গৈছে। আপোনালোকৰ এই অ'কে আৰু কেঞ্চেল অপশ্যনটো আপোনালোকৰ প্ৰথমবাৰৰ বাবে নাহিব পাৰে। আপোনালোকে কি কৰিব, এনেকৈ নাহিলে আপোনালোকে স্ক্ৰীনখন ৰোটেট কৰি দিব, তেতিয়া আৰু এই অপশ্যনকেইটা আহি যাব। এতিয়া আপুনি চিম্পলি অ'কে বটনটোত ক্লিক কৰি পেলানি ফৰ্মখন ছাবমিট কৰি দিব। ফৰ্মখন ছাবমিট কৰাৰ আগতে আপোনালোকে ভালদৰে চাই ল'ব যাতে ফৰ্মখন আপোনালোকে যিখিনি এড্ৰেছ ফিল কৰিছে, আপোনালোকে কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিটৰ নাম্বাৰ হওক, পাৰ্চেণ্টেজ হওক, আপোনালোকৰ স্কুল হওক, বৰ্ড হওক চিলেক্ট কৰিছে, সেইবিলাক চব শুদ্ধ হৈ আছে নে নাই আপোনালোকে ভালদৰে চাই ল'ব। তাৰপিছতে ফৰ্মখন ছাবমিট কৰিব। আপোনালোকৰ যদি এনেকৈ অ'কে আৰু কেঞ্চেল অপশ্যন নাহে ছাবমিট কৰিবলৈ, আপোনালোকে প্ৰথম কেনেকৈ কৰিব মই দেখাই দিছোঁ। এনেদৰে আপোনালোকে স্ক্ৰীনখন ৰোটেট কৰি ল'ব। তাৰপিছত আপোনালোকে চিম্পলি আপোনালোকে ছাবমিটটো আপোনালোকে ক্লিক কৰিব পাৰিব বা অ'কে বটনটোত ক্লিক কৰিব পাৰিব। এতিয়া চাব মোৰ ফৰ্মখন ছাবমিট হৈ যাব আৰু মই যোনখন এপ্লিকেশ্যন ফৰ্ম সেইখনো ডাউনলোড কৰি ল'ব পাৰিম। দেখিছে আপোনালোকে, এতিয়া মই চিম্পলি ফৰ্মখন ডাউনলোড কৰিব পৰা হৈ গৈছোঁ। এইখিনি মই আপোনালোকক গোটেইটো লাইভ প্ৰচেছে দেখাইছোঁ। আপোনালোকে চিম্পলি যোনটো ইয়াৰ এপ্লিকেশ্যন নাম্বাৰ আছে কপি কৰি ল'ব। কপি কৰি পেলানি আপোনালোকে লগইনত যাব লাগিব। লগইনত গৈ আপোনালোকে যোনটো দেখিছে লগইন অপশ্যন তাত ক্লিক কৰিব। ইয়াত আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো কপি কৰি যোনটো দিয়া আছে সেইটো দি দিব। তাৰপিছত পাছৱৰ্ড দি যোনটো দিছিলে পাছৱৰ্ডটো দিব। তাৰপিছত লগইন কৰি দিলে আপোনালোকৰ যোনটো ওপৰত ৰিপৰ্ট বুলি এটা অপশ্যন আছে তাত ক্লিক কৰিলে আপোনালোকৰ গোটেই এপ্লিকেশ্যন ফৰ্মখন ওলাই আহিব আৰু আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিবা উপকৃত হ'ল বুলি ভাবিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে এনেধৰণৰ লাগতিয়াল ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াই যাব পাৰোঁ। আৰু ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব যোনসকলে এতিয়াও এই ADR যোনটো অনলাইন এপ্লিকেশ্যন নিজৰ মোবাইলতে কৰিম বুলি ভাবিছে, কৰিব পৰা নাই, সকলোলৈকে শ্বেয়াৰ কৰি দিব। আজি ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।